মই এইটো হেৰি লিণ্টাৰ বান্ধি আছোঁ। 8mm 4 পিচ দিলোঁ, তাৰপিছত 6mm কয়েল দিলোঁ, দি পেলাই লিণ্টাৰটো বান্ধি আছোঁ। আৰু এইটো খিৰিকী আছে 6.5 ফুট, 3পলীয়া হ'ব, এলুমিনিয়াম। এইটো এলুমিনিয়াম খিৰিকী হ'ব, তাৰমানে স্লাইডিং খিৰিকী তেনেকুৱা মিলাই হেৰি কৰা হ'ল। বলক আপোনালোকে মোৰ ভিডিঅ'টো আশা কৰিছোঁ শেষলৈকে চাব। আৰু আশা কৰিলোঁ আপোনালোক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যিসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে তাহাঁতক আন্তৰিক ধন্যবাদ থাকিল। আৰু যিসকল নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো দবাই ৰাখিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। মই একচুৱেলি বহুত ওপৰত উঠিছোঁ, কষ্ট কৰি পেলাই ভিডিঅ'টো কৰোঁ বুলি তেনেকুৱা ভাবিলোঁ। আৰু এয়া চাওক কেনেকুৱা হৈ আছে গাঁথনিটো। মই গোটেইখিনি প্লাষ্টাৰ লৈকে তাৰমানে ফিনিচিং দেখাবলৈ মই চেষ্টা কৰিম। এয়া দুটা ৰুম তাৰমানে আমি হেৰি কৰি আছোঁ, চাটৰ ওপৰত গাঁথনি কৰি আছোঁ। দুটা কৰোঁ, বুজি পাইছে কিমান টকা খৰচ হ'ব। একচুৱেলি মই হিচাপটো কৰি পেলাই আপোনাক কৈ আছোঁ আপোনালোকক। এইটো হেৰি চৌকাঠকেইটা আছে তাৰমানে হেৰিৰ পকা চৌকাঠ কিনি অনা হয়। এয়া আৰু এয়া কেঁচি দিয়া হ'ল, তাৰমানে সেইটো পাত নহয়, একচুৱেলি এইটো পাত হ'ব, সেইটো কাৰণে তেনেকুৱা মিলাই কৰা হ'ল। আৰু এই মাজৰ পোষ্টটো যে আছে ইয়াৰ পৰা এইখিনি তাৰমানে কিটচান হ'ব। আৰু কিটচানৰ লগত ড্ৰয়িং ডাইনিং তেনেকুৱা সৰুকৈ মিলাই ল'ব। আৰু এটা বেডৰুম থাকিব আৰু এটা টয়লেট থাকিব। আৰু কিমান টকা খৰচ হয় মই হিচাপটো দেখাই আছোঁ। মই যোনটো হিচাপ দিম একচুৱেলি মই পকা কামৰ হিচাপটো দিম, তেনেকুৱা টিঙৰো হেৰি নহয়, কেঁচিৰো বিষয় মই নকওঁ, অকল অনলি যিমানটো খৰচা হয় পকাৰ হিচাপ দিম তাৰমানে। আৰু ভাড়া দিয়াৰ কাৰণে বনোৱা হ'ল, তাৰমানে এইটো বাহিৰৰ ছাইডটো মই দেখাই আছোঁ। আপোনালোকে ইচ্ছা কৰিলে এনেকুৱা সৰুকৈ এটা ঘৰ বনাব পাৰিব, বেছি টকা বাজেট নাহে, মিলামিলিকৈ হৈ যাব আৰু পকা কামটো হৈ যাব। মই পকা কামৰ বিষয়ে কৈ আছোঁ, তেনেকুৱা টাইলছৰো মই দিয়া নাই, বেলেগ আৰু কিবা হেৰি ৰঙৰ পেইণ্টৰ তেনেকুৱা মই দিয়া নাই।